Hello everyone, Hardy Kitchen চেনেলটোলৈ সকলোকে আদৰণি জনাইছো। আজি মই আপোনালোকৰ মাজলৈ ভাত, ৰুটি, মমো আৰু চাওমিন আদিৰ লগত খাব পৰা আৰু অতি কম সময়তে বনাব পৰা কণ বিলাহী এটা টেষ্টি ৰেচিপি লৈ আহিছো। আহকচোন এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰেচিপিটো বনাবৰ বাবে মই লৈছো কণ বিলাহী, পকা জলকীয়া, নৰসিংহ পাত আৰু আদা নহৰু। প্ৰথমে মই তাৱাখনত বিলাহীকেইটা দি লৈছোঁ আৰু এইকেইটা ফাটি নোযোৱালৈকে ভালদৰে লৰাই অলপ দেৰি ভাজি ল'ম। বিলাহীকেইটা ধুনীয়াকৈ সিজিলে এতিয়া এইকেইটা মই ঠাণ্ডা হ'বৰ কাৰণে বাতি এটাত থৈ দিছোঁ আৰু এই বিলাহীকেইটা ঠাণ্ডা হোৱালৈকে মই তাৱাখনত অলপ তেল দি লৈছোঁ আৰু ইয়াতে আদা আৰু নহৰু লগতে শুকান জলকীয়া দি অলপ দেৰি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এই আদা নহৰু আৰু জলকীয়াখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। এতিয়া এইখিনি মই কেৰাহীখনৰ পৰা নমাই লৈছোঁ, লগতে বিলাহীকেইটাও ঠাণ্ডা হৈ গ'ল। বিলাহীকেইটা মই মিক্সিত পিচি লৈছোঁ আৰু ইয়াতে নৰসিংহ পাত, ভাজি থোৱা আদা নহৰু আৰু জলকীয়াখিনি দি আকৌ এবাৰ পিচি লৈছোঁ। এয়া আপোনালোকে দেখিছে বিলাহীখিনি খুব ধুনীয়াকৈ মিহি হৈ গ'ল। এতিয়া ইয়াতে মই নিমখ অলপ দি লৈছোঁ আৰু লগতে আদা নহৰু ভাজোতে ৰৈ যোৱা তেলকণো দি ভালদৰে মিলাই দিছোঁ। এয়া আপোনালোকে দেখিছে খুব ধুনীয়া কালাৰ এটা আহিছে, লগতে খাবলৈও বহুত টেষ্টি হয়। যিহেতু এতিয়া বিলাহীৰ ছিজন, সকলোৰে ঘৰে ঘৰে বিলাহী নিশ্চয় আছে, গতিকে আপোনালোকেও এনেদৰে বনাই খাই চাব। লগতে খাই কেনে পালে মোৰ কমেণ্টত জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু মই দিয়া ভিডিঅ'বোৰ সকলোতকৈ আগতে পাবৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।